নমস্কাৰ মই দীপন বৰুৱা একচুৱেলি লিটিল বুদ্ধৰ কথাটো হ'ল মই বুদ্ধিষ্ট ধৰ্মৰ মানুহ প্ৰথমটো আৰু দ্বিতীয়তে হ'ল আমাৰ যোনজন ভিডিঅ' ডাইৰেকশ্যন কৰিছিলে তেখেত হ'ল দীপক দাই মোক ক'লে যে যিহেতু তুমি গান এটা কৰিছা তোমাৰ নিজৰ এটা চেনেল হ'ব লাগে আৰু চেনেলটো কেনেকুৱাকৈ কি কৰিব কি নাম দিব তেওঁলোকে বিচাৰি ফাইনেলি তেওঁ এটা নাম দিলে যে লিটিল বুদ্ধ এণ্টাৰটেইনমেণ্ট বুলি নামটো দিয়াৰ পিছত তেখেতৰ গোটেইকেইজনে ক'লে যে এতিয়া চেনেলটো যদি তুমি কৰিছা তেতিয়াহ'লে প্ৰথম গানটো তুমি ৰদালি তুমি গানটো তাতে দিয়া হ'ল দিয়াৰ পিছত তেনেকুৱাই লাহে লাহে সৃষ্টি হ'ল গোটেইখিনি মানুহে লিটিল বুদ্ধ এণ্টাৰটেইনমেণ্ট ভাল পোৱা হ'ল ইমানখিনি মৰম চেনেহ দিলে ছাবস্ক্ৰাইবাৰ লাহে যিহেতু আজি আপোনাৰ লিটিল বুদ্ধ এণ্টাৰটেইনমেণ্ট হোৱাটো 12,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আমাৰ অলৰেডি 4 মাহ পাৰ হ'ল চ' তেনেকুৱা ধৰণৰ আৰু গোটেইকেইজনক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকেইজনে ছাবস্ক্ৰাইব কৰিছে আৰু যিকেইজনে এতিয়ালৈকে কৰা নাই আৰু আপোনালোকে কৰিব বুলি আশা কৰিছোঁ আৰু এতিয়া ৰিচেণ্টলি আপোনালোকে দেখিছে চাগে ৰদালি লিৰিকেল ভিডিঅ' এটা দিয়া হৈছে আপোনালোকে তো সেইটো চাওঁ বুলি আশা কৰিছোঁ অলৰেডি চাইছে বহুতে তো তেনেকৈ আৰু কিছুমান আপোনালোকৰ পাই থাকিব নতুন পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান কম সময়ৰ ভিতৰত ইমান মৰম চেনেহ দিছে লিটিল বুদ্ধ এণ্টাৰটেইনমেণ্ট আৰু ৰদালি তুমিৰ গানটোক তো সকলোকে আকৌ পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ তেনেকুৱা ধৰণৰ মৰম আৰু আশীৰ্বাদ আমি পাই থাকিম বুলি আশা কৰিলোঁ ধন্যবাদ